মজা 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 हेलो কি খবৰ মজা বঢ়িয়া নেৰিবা ভাই একদম পুৰা খুশ একদিন গম পাই গ'ল ভাই লাইফত এতিয়া আৰি বাবা আহি গ'ল একদম পুৰা খুশ একদম পুৰা ফুল অফ এক্সাইটমেন্ট সো হে গাইজ ইজ কষ্ট দা আছেন ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসাম ব্লগাৰ বয়জ সো এতিয়া গা চাও ভাল পাই গ'লো পুৰা তো এতিয়া পুৰা সুস্থ আৰু মানে কথাটো কি হ'ল আৰু বাইকখনো আছে ফুল অফ এক্সাইটমেন্ট আৰি বাবাক লৈ ক'ৰবাত যোৱা মানে ধৰক অকণমান সৰু সুৰা ওচৰৰ দূৰৰ কিছুমান ট্ৰিপৰ প্লেন কৰা হৈছে তো কথাটো ট্ৰিপবিলাকৰ প্লেন কৰাৰ আগতে তাকে ভাবিছোঁ বাবাক লৈ পেলাই অকণমান দেখুৱাই কৈছোঁ বাবাক মানে আৰিৰ শ্ব'ৰুমত তো আৰিৰ ৱৰ্কশ্বপত যাম তো তাক এটা ফুল ছাৰ্ভিচিং দিয়া হ'ব ময়ো যিহেতু আৰিৰ মানে প্ৰথম বায়াৰ হয় তো বিশেষ এক্সপিৰিয়েঞ্চ নাই বাইকখনৰ পাৰ্টছবিলাকৰ দাম কিমান হয় ছাৰ্ভিচিং কষ্ট কিমান হয় মানে একদম অকণমানো আইডিয়া নহয় এই ভিডিঅ'টো পাৰ্পজটো এইটোৱে হয় বাইকখনৰ ছাৰ্ভিচিঙৰ এটা ভিডিঅ' হয় তো চাই থাকক ধুনীয়াকৈ তো আপোনালোকেও যাৰ যাৰ ধৰক আৰি ল'ম বুলি ফিউচাৰ প্লেন কৰিছে বা আৰি আছে তো আপোনালোকেও গম পাই যাব যেন বাইকখনৰ কিমান হয় প্ৰাইচবিলাক কেনেকুৱা হয় তো কেনেকুৱা হয় গোটেই এক্সপিৰিয়েঞ্চ এটা ল'ব পাৰিব ঠিক আছে এই ভিডিঅ'টোৰ যোগেদি তো শেষলৈকে চাই থাকক মই সেইটোৱে ক'ম এইটো বৰ বেছি এটা দীঘল নহয় ভিডিঅ'টো বাইকখনৰ প্ৰব্লেম বুলি একো নাই তো কথাটো কি হৈছে যিহেতু এখন মানে মই বেছি এটা চলা নাই 7,000 কিমান চলিছে মানে আগৰ যোনজন বাৰৰ পৰা লৈছিলোঁ বাইকখনৰ মানে মই এটা ছাৰ্ভিচিংটো 3 নম্বৰ ছাৰ্ভিচিংটো তেওঁ নিদিলে মানে স্কিপ হৈ গ'ল তো সেইটো কাৰণে মই ভাবিছোঁ মই ফুল এটা ছাৰ্ভিচিং দিয়া হ'ব তো ইয়াৰ যোনটো ইঞ্জিন অইলটো চেঞ্জ কৰি দিয়া হ'ব তো কিমান প্ৰাইচ মই একো আইডিয়া নাই তো মবিল ফিল্টাৰটো চেঞ্জ কৰা হ'ব অইল ফিল্টাৰটো চেঞ্জ কৰা হ'ব আৰু আপোনাৰ চেইনডাল বহুত লেতেৰা হৈ গৈছে দেখিছে তো চেইনডালৰ অলপ অইলিং কৰা হ'ব অলপ টিউনিংটো কৰা হ'ব বাইকখনক অলপ চেকআপ কৰি দিয়া হ'ব কি কিবা কিবি প্ৰব্লেম আছে নেকি তো ধুনীয়াকৈ চাইজটি লোৱা হ'ব যিমানদিন চলাইছোঁ মানে তো মই একো প্ৰব্লেম পোৱা নাই তথাপিও একবাৰ ভালদৰে চেকআপটো কৰাই লোৱাটো ভাল হ'ব কাৰণ অলপ দূৰ জেগা যোৱা হ'ব যিহেতু ব্ৰেকটো অলপ মৰা হয় তো ব্ৰেকটো অলপ মানে শব্দ এটা দিয়ে চিককৈ শব্দ এটা দিয়ে মানে ব্ৰেক শ্বুটো গৈছে নেকি তো ব্ৰেক শ্বুটো চেঞ্জ কৰি দিয়া হ'ব চ' মই বেছি এটা দেৰি নকওঁ ইয়াত তো একেবাৰে ডাইৰেক্ট আৰি শ্ব'ৰুমত আপোনালোকক লগ পাইছোঁ ঠিক আছে চ' বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ৰাইট টাৰ্ম হ'ব লেটছ গেট ষ্টাৰ্টেড ষ্টে টিউন Hey, got some static with some niggas on the other side of চবাইলো তো টাইম হ'ল আপোনাৰ 9:51 সোনকালে ওলাই যোৱাৰ কথা আৰু আমাৰ বলিন ৰেডি আছে অ'কে চ' ওলাই যোৱাৰ কথা কাৰণ কেলৈ সোনকালে গৈ যদি ডিলাৰ পাওঁগৈ তেতিয়া সোনকালে ঘূৰি আহিব পাৰিম তো গৈ থাকোঁ ব্লক চাউণ্ড দেখিছেনে বাবু চাই ভয়তে উঠি দিলে বাবু যায় জয় শ্ৰীৰাম বাবু যায় তো যায় দে অ'কে হা বতৰ মজা ৰাতিপুৱা বাইক চলোৱা মজাই বেলেগ ৰাস্তা ফ্ৰী থাকে বৰ দিগদাৰ দেই চব বৰ বিশেষ এটা দূৰ নহয় 18-20 কিলোমিটাৰ ভিতৰতে আছে ডিলাৰটো চ' মোৰ যোৰহাটৰ আৰু এটা কামৰ কাৰণে যোৱা হৈছে মানে কথাটো কি বাইকখনত যোনটো চেচিছৰ আপোনাৰ এটা পেঞ্চিল স্কেচ এটা ল'ব তো সেইটো দি দিব লাগিব তেতিয়া 15-20 দিনমানৰ ভিতৰত মানে আপোনাৰ বাইকখনৰ আপোনাৰ ট্ৰান্সফৰ্মেশ্যনটো হৈ যাব মোৰ নামত মানে ৰেজিষ্ট্ৰেশ্যন হৈ যাব সেইবোৰে আৰু সৰু সুৰা কাম দুটা এটা কৰিবৰ কাৰণে তো বলক গৈ থাকোঁ ঠাণ্ডাও মজা ৰাস্তা ফ্ৰী চলাই মজা লাগিছে যাই দিওঁ নেকি এক চাত বলক চ' পাই গ'লোহি ডিলাৰ মজা এয়া হৈছে ৰয়েল এনফিল্ড যোৰহাট তো মোৰ বেগত থকা যোনখন দেখিছে এইখন হৈছে আপোনাৰ যোৰহাটৰ ৰয়েল এনফিল্ড শ্ব'ৰুমটো হয় জাষ্ট পাইছোঁ এতিয়া তো কথাটো কি হ'ল সোনকালে কামটো কৰিব লাগিব আৰু ইয়াত বিশেষ প্ৰব্লেম নাই বুলি কৈছে বাইকখনৰ প্ৰব্লেম বুলি একো নাই জাষ্ট আপোনাৰ ইঞ্জিন অইলটো চেঞ্জ কৰিম আৰু ব্ৰেক শ্বুটো অলপ কম হৈ আছে এই ব্ৰেক শ্বুটো চেঞ্জ কৰি ল'ব লাগিব আৰু চেনৰ টিউনিংটো কৰি ল'ম বৰ বিশেষ দিন লাগে তো সোনকালে যাবগৈ লাগিব কামটো কৰি পেলাই আৰু গৈ পেলাই মই মোৰ যোনটো চেচিছ নাম্বাৰটো দিয়াৰ কথা আছিলে বাইকখনৰ তো ট্ৰান্সফাৰৰ কাৰণে তো সেই কামটো কৰি আহিমগৈ তাৰপিছত কামটো হৈ যাব ঠিক আছে বলক হেল্ল' তো ইয়াতে এণ্ট্ৰিটো কৰি থৈ আহিলোঁ তো পটককৈ এতিয়া গৈ পেলাই মই চেচিছৰ পেন স্কেচ এটা দি থৈ আহিব লাগিব আমাৰ ট্ৰান্সফাৰটো কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনত তো এয়া হৈছে আমাৰ এনফিল্ডৰ হয় আৰু
আমাৰ এইটো যোনটো দেখিছে এইটো হৈছে দ্বিতীয় অফিচ যোৰহাটৰ। তো ওচৰতে আছে আৰু চাই ল'ব মানে দ্বিতীয় সন্মুখতে ক'ব পাৰি এনফিল্ডৰ শ্ব'ৰুমটো আছে। মজা। 2 hours later. তো মোৰ কামখিনি হৈ গ'লগৈ। মোৰ ট্ৰান্সফাৰৰ কাৰণে যোনটো চেচিছ নাম্বাৰটো দিয়া কথা আছিলে সেই কামটো হৈ গ'লগৈ। তো এতিয়া ইয়াত জাষ্ট পাইছোঁ। কামখিনি বৰ বিশেষ নাই আৰু সোনকালে কামটো হৈ যাবগৈ। আৰু ইয়াৰ কিমানটো হয় কষ্টবিলাক, তো মইতো আগতে KTM-ৰ মানে অ'নাৰ আছিলোঁ, তো এতিয়া নতুনকৈ ৰয়েল এনফিল্ডৰ কাৰণে আহিছোঁ। তো কিমান হয় ছাৰ্ভিচিং কষ্টটো আৰু তাৰ বস্তুবিলাকৰ পাৰ্টছবিলাকৰ কেনেকৈ হয় মই ইমান এটা বিশেষ আইডিয়া নাই। মানে লাষ্টত যেতিয়া ছাৰ্ভিচিং কৰাৰ পাছত যোনটো আহিব ন মানে পে'মেণ্টৰ বিলটো, তেতিয়া চাই পেলাইহে ক'ব পাৰিম মানে কিমান হয়। ঠিক আছে, ভালদৰে জনাম, ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাব কি হয়। আৰু ময়ো মানে প্ৰথম হয়, তো ময়ো নিজে এক্সাইটমেণ্ট হৈ আছোঁ বস্তুটো কি হয়। আৰু ছাৰ্ভিচিংটো দি দিয়াৰ পাছত বাইকখন আৰু সম্ভৱ ভাল লাগিব চলাবলৈ। তো চাই থাকোঁ কি হৈ থাকে। ঠিক আছে, মজা। Same as all these other low lifes that probably don't remember your name. And all your exes sitting left, I'm trying to home run. Trying to make you happy, make a difference in the long run. So trust me when I say I'm swollen shut. 2 hours later. I'm spilling out my heart because you opened up and now I'm going dumb when we touch. Yeah, I'm not saying that we're picture perfect, but তো I'm saying মোৰ বাইকখনৰ ছাৰ্ভিচিংটো হৈ গ'লগৈ, that we're more than চিগনা হৈ আছে মাল পূৰা। বাইকখনৰ আপোনাৰ বৰ বিশেষ বেছি কাম সোমোৱা নাই। তো আপোনাৰ যোনটো ইঞ্জিন অইলটো চেঞ্জ হ'ল, 2.5 লিটাৰ তেল সোমায়। তো KTM-খনটো বহুত কম সোমায়, মানে 1.5 লিটাৰ সোমায়, তাতকৈ মানে 1 লিটাৰ বেছি সোমায়। মই মানে চখ হৈ গৈছোঁ। 2.5 লিটাৰ তেল সোমোৱা হ'ল আৰু কিছুমান কিবা এটা বস্তু চেঞ্জ কৰিলে নেকি ময়ো চাবগৈ লাগিব ভালদৰে, বিলটো গৈ পেলাই ঘৰত গৈ ভালদৰে কথা পাতি ৰুমত গৈ পেলাই। তো বাইকখন ধুই দিছে আৰু লেবাৰ পে'মেণ্টটো আৰু অইল চেঞ্জ কৰা চব মিলাই পেলাই 1570 টকা হৈছে। তো ঠিকে আছে, মোটামুটি বৰ বিশেষ একো প্ৰব্লেম নাই। আৰু চেইনটো অইলিং কৰিছে আৰু টিউনিংটো কৰি দিছে। তো কামখিনি হৈ গ'ল। তো বেছি দেৰি নকওঁ, বোলক ঘৰতে গৈ ভালদৰে কথাখিনি পাতিম। ঠিক আছে, চ' মজা। এতিয়া ছাৰ্ভিচিং দিয়াৰ পাছত চলাই চাব লাগিব কেনেকুৱা লাগে। তো কামখিনি হৈ গ'ল আৰু খালি অকণমান টাইম ল'লে, 1-1.5 ঘণ্টামান লাগিলে। তো ডাইৰেক্ট আৰু ৰুমতে চববিলাক কথা পাতিম বোলক, একচাত ঝাৰণ এটা দি চাওঁ, তাৰপৰা গৈ থাকোঁ। মজা। অ'কে, মহা মজা। ৱাও, মজা 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 এতিয়া বেছি ফ্ৰী লাগিছে গাড়ীখন চলাই, আৰু ব্ৰেকটো মজা টাইট কৰি দিলে। ৱাও, মজা 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 মজা। open up your ears for a second. Now let me explain. See, I'm not trying to take you down, I'm trying to take away pain. Try my best to refrain from being the same as all these. জাষ্ট আহি পাইছোঁ। তো লঘোণে ফুকাই একদম ৰাতিপুৱা ওলাই যোৱা, ভাগৰ লাগিছে বোলে। এই মজা আৰু পাই গ'ল, পুৰা লাগি গ'ল, দিল খুচ। খুচ বৰ দিগদাৰ মানে ফাইনেলি কামখিনি হ'লগৈ। তো আহি জাষ্ট পাইছোঁ, এতিয়া 3টা বাজিব হ'ল। মেজৰ কাম একো নাছিলে, মানে অকল অইলটো চেঞ্জ কৰিলোঁ, ইঞ্জিন অইলটো। অইল ফিল্টাৰটো চেঞ্জ কৰা হ'ল। অইল ফিল্টাৰটো আপোনাৰ 80 টকা আৰু তেলটোৰ দাম হৈছে আপোনাৰ 780 টকা হয়, আপোনাৰ 2.5 লিটাৰ তেল হয়। ছাৰ্ভিচিং কষ্টটো হৈ গ'ল আপোনাৰ 710 টকা মানে। তো এইটো অকণমান মোৰমতে বেছি নিচিনা লাগিছে মোৰ কাৰণে, কিন্তু এনে বেছি নহয়, কাৰণ কথাটো কি হ'ল মই KTM-ত কৰি থাকোঁ, তাত 500 টকা লয় মানে। তো বাকী বাৰু একো নাই বাৰু, বাকী চব বঢ়িয়া আছে। টোটেল মিলাই পেলাই আপোনাৰ 1570 টকা হ'ল বিলটো। এতিয়া মজা লাগিছে, বিশেষকৈ মই ব্ৰেকিংটো বহুত ভাল পাইছোঁ এতিয়া মানে, আৰু স্মুথ হৈছে মানে গাড়ীখন। আগতেও ভালে আছিলে, এতিয়াও তাতকৈও বেছি ভাল লাগিছে মানে। সোনেপে চুহাগা হৈ গ'ল, চুম্মেশ্বৰী। তো লাহে লাহে এইখন বাইকতো ব্লগ আহিব। পুৰণা ডিউকখনটো আছেই। আগৰ ভিডিঅ'টোতো মই এক্সপ্লেইন কৰিছোঁ যে মই এইখন বাইক কোনটো পাৰপাছত লৈছোঁ, লং ৰাইডিঙৰ কাৰণে, যোনটো অলপ কমফৰ্টেবল পাওঁ বাইকখন চলাবলৈ। তো বাকী বেছি কথা নকওঁ আৰু আজিৰ কাৰণে ভিডিঅ'টো বছ ইমানেই। তো যদি ভাল লাগিলে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুন আছে দেন ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ঘণ্টা ফোনটো টিংকৈ মাৰি থাকি যাব। তো আজিলৈ আপোনাৰ ভাইক আজ্ঞা দিয়ক, এটা নতুন ভিডিঅ', এটা নতুন টপিকৰ সৈতে আপোনালোকক আকৌ লগ পাইছোঁ। টিল দেন কিপ ৱাচিং। জয় অসম। বেছি দেৰি নকওঁ, কাৰণ ইয়াৰ পৰা মোৰ সোনকালে ওলাই দিব লাগিব। হেই 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 হেই, বৰ দিগদাৰ দেই চব। And we gonna let it